হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ কোনো যদি লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ মঙলদৈৰ এটা বিশেষ প্ৰতিষ্ঠানত, প্ৰিমিয়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ইয়াত এটা আজি বিশেষ ইভেণ্ট হ'বলৈ গৈ আছে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত। চ' আজি মোৰ ভাইটিক লগত লৈ মই ইয়াত কাউন্সেলিংটো চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। ত' আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। তো এইখনে হৈছে প্ৰিমিয়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এইখন আছে মঙলদৈ ভেবাঘাটৰ পৰা কলাইগাঁও ৰোড, গাঁওবুঢ়াপাৰাত। তো মোৰ লগত আছে প্ৰিমিয়াৰ একাডেমী ছাৰ, মোৰ বন্ধু হয় কমল শৰ্মা। আৰু আপোনাৰ নামটো বাইদেউ? আচ্ছা, আপুনি কি পঢ়ায়? ফিজিক্স পঢ়ায়। আৰু এতিয়া স্কুলখন আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত লগাই থোৱা আছে প্ৰিমিয়াৰ একাডেমীৰ বিভিন্ন বয়সত ভালদৰে উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীবিলাকৰ নাম আৰু ফটো। আৰু ইফালে আছে আপোনালোকৰ প্ৰিমিয়াৰ একাডেমীৰ অধ্যক্ষৰ ৰুম। আৰু প্ৰগ্ৰেমটো বোলে ইতিমধ্যে আৰম্ভ হৈছে। আৰু এনেকৈ এটা প্ৰিমিয়াৰ একাডেমীৰ গীতেৰে প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ল। আৰু ময়ো এনেকৈ বহুদিনৰ মূৰত ক্লাছৰুমত বহিব পাই আনন্দিত হ'লোঁ। আৰু কিছুসংখ্যক ল'ৰা ছোৱালীক নিমন্ত্ৰণ দিয়া হৈছিল, তেওঁলোকো আহি উপস্থিত হ'ল। আৰু এইটো প্ৰগ্ৰেম মানে কোনো নাচ গানৰ প্ৰগ্ৰেম নহয় দেই। এইটো মানে কেৰিয়াৰ কাউন্সেলিং। মানে কি, আজিকালি ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দি বিবৃদ্ধিত পৰা দেখা যায়, নে আৰ্টছ ল'ম নে ছায়েন্স ল'ম নে কমাৰ্চ ল'ম। তো এইবিলাকৰ ওপৰত আমাৰ ইয়াত থকা ছাৰ বাইদেউসকলে ধুনীয়া ধুনীয়া মন্তব্য দিলে যে ল'ৰা ছোৱালীবিলাকে কি কৰিলে ভাল হ'ব। আজিকালি ল'ৰা ছোৱালীবিলাকক মাক দেউতাক বা কিছুমান অভিভাৱকে প্ৰেছাৰ দিয়া দেখা যায় যে ভাল ৰিজাল্ট কৰিলেই ছায়েন্স ল'ব লাগিব, আৰ্টছ ল'ব লাগিব। চ' আপোনালোকৰ ল'ৰা ছোৱালীসকলক প্ৰেছাৰ নিদিব, তেওঁলোকৰ নিজৰ জ্ঞান বুদ্ধিৰে যিখিনি পাৰে, যিটো ভাল পায় সেইটো কৰিবলৈ দিয়ক। আমি কমাৰ্চ পঢ়িম, আৰ্টছ পঢ়িম, এই তিনিটা ষ্ট্ৰীমত আমাৰ ইণ্ডিয়ান এডুকেশ্যন পলিচি বিভক্ত হৈছে। আৰু লগে লগে এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল এডুকেশ্যন পলিচি সকলো ৰাজ্যত ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। গতিকে আমাৰ শৈক্ষিক ক্ষেত্ৰখনত, বিশেষকৈ আমাৰ ষ্টেটত আৰু এনেকৈ বিভিন্নজন ছাৰ বাইদেৱে ভাল লগা কাউন্সেলিং দিয়া। কাউন্সেলিংটো শেষ হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাম মই ছায়েন্স লেব। এইটো হৈছে প্ৰিমিয়াৰ একাডেমী ছায়েন্স লেব। আৰু দুটা লেব আছে, সেইকেইটা বন্ধ হৈ আছে যিহেতু আজি অনুষ্ঠানটো হৈছিল ৰবিবাৰে। তো মোৰ লগত আছে প্ৰিমিয়াৰ একাডেমীৰ তেওঁ দুআষাৰ কৈ দিব একাডেমীখনৰ বিষয়ে। ধন্যবাদ। তো আজি আমাৰ এটা প্ৰগ্ৰেম আছিলে মটিভেশ্যন কাম কেৰিয়াৰ কাউন্সেলিং ক্লাছ বুলি। মূলত কি হয়, প্ৰিমিয়াৰ একাডেমী এনেকুৱা এখন ইনষ্টিটিউশ্যন আমি গ্ৰ' কৰিব বিচাৰিছোঁ যে এইটো ৰিজাল্ট অৰিয়েণ্টেড নহওক, এইটো নলেজ অৰিয়েণ্টেড হওক। ৰিজাল্টতকৈ নলেজটো আমি বেছি ইম্পৰ্টেণ্ট দিম। কাৰণ আমি দেখিছোঁ যে পিছৰ যিবিলাক এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চবিলাকৰ পৰা দেখিছোঁ যে ধৰক ৰিজাল্টটো হোৱাৰ পিছত যদি মানুহজনৰ নলেজ নাথাকে, তেতিয়া সমাজত তেওঁ প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে বা সমাজৰ বিভিন্ন কিবা কাম কৰা বিফলতাই দেখা দিয়ে। গতিকে তেওঁ নলেজ গেইন কৰক, বিভিন্ন ঠাইৰ পৰা নলেজ কালেক্টিভলি আমি ইয়াত ষ্টুডেণ্টবিলাকক দিবলৈ চেষ্টা কৰোঁ, যাতে সমাজৰ আটাইবিলাক ছেক্টৰত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। ঠিক তেনেকুৱা এটা থিম আগত ৰাখি আমি প্ৰিমিয়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গ্ৰ' কৰিব বিচাৰিছোঁ। আৰু লগতে এইটো কথাও কৈ থওঁ যে এখন প্ৰাইভেট ইনষ্টিটিউশ্যন হয়, ফুল্লি প্ৰাইভেট ইনষ্টিটিউশ্যন। আমি দেখিছোঁ যে প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকতো কি কৰে, ছাত্ৰ ছাত্ৰীবিলাকে প্ৰাইভেটত এডমিশ্যন লোৱাৰ পিছতো আকৌ নতুনকৈ প্ৰাইভেট টিউশ্যনৰ যাবলগীয়া কণ্ডিশ্যন এটা হয়। গতিকে আমি সেইটোৰ বিৰোধিতা কৰোঁ। কাৰণ আমাৰ এই অঞ্চলৰ যিখিনি মানুহ গাঁও অঞ্চলৰ পৰা আহে ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ ফিনেন্সিয়েলি ইমান চাউণ্ড নহয় যে প্ৰাইভেট ইনষ্টিটিউশ্যন এখনত পইচা পাতি দি নামভৰ্তি কৰাই মাহিলী ডিউজ দি উঠাৰ পিছত নতুনকৈ আকৌ প্ৰাইভেটত তেওঁ পইচা পাতি দি টিউশ্যন কৰাব পাৰিব, এনেকুৱা ধৰণৰ অসুবিধা এটা আছে। গতিকে আমি ভাবিছোঁ যে আমি এনেকৈ ক্লাছ কৰিম ইয়াতে। আমাৰ টিচাৰ্ছখিনিক আমি এনেকৈ বনাইছোঁ, আমি এনেকৈ আলোচনা কৰিছোঁ যে ক্লাছৰুমতেই ছাত্ৰ ছাত্ৰীসকলৰ সকলোবিলাক পাঠ্যপুথিগত অসুবিধা দূৰ কৰিব লাগিব। পাঠ্যপুথিৰ বাহিৰেও আমাৰ সমাজত সমসাময়িক যিবিলাক ঘটনা পৰিঘটনা ঘটে, সেইবিলাকৰ ওপৰতো আমাৰ ইয়াতে আলোচনা বিলোচনা হয় বা ক্লাছত সেই আলোচনা ধৰণৰ হয়। আমাৰ ইয়াত চেমিনাৰ হয়, চেমিনাৰবিলাকত আলোচনা কৰা হয়। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত আমি সেই কথাবিলাক উলিয়াওঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সেই ক্ষেত্ৰত কনচিয়াছ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে এইটো আমাৰ প্ৰধান লক্ষ্য, এডুকেশ্যন ফৰ এক্সেলেঞ্চ। এডুকেশ্যনটোক কিমান আগবঢ়াই নিব পাৰি জ্ঞানৰ মাজেৰে সেইটো চেষ্টা কৰোঁ। যে সেই সকলোবিলাক কথা সামৰি আজি যিহেতু নতুন ছেশ্যন আকৌ আৰম্ভ হ'ব, জুন জুলাইত এডমিশ্যন আৰম্ভ হ'ব। আৰু এই গেপছখিনি মাৰ্চ, এপ্ৰিল, মে', জুন, এই 4 মাহৰ গেপছখিনি ষ্টুডেণ্টক কেনেকৈ আমি ফিল আপ কৰিব পাৰোঁ। আমিতো সাংঘাতিক ধৰণৰ গেপছ, এইখিনিয়ে ষ্টুডেণ্টবিলাকক বহুত পিছফালে লৈ গৈ থাকে। গতিকে এই যাতে ল'ৰা ছোৱালীবিলাকে সময়ৰ গেপছটো মাৰিব পাৰে, তাৰ কাৰণে আমি আজি মটিভেশ্যন কাম কেৰিয়াৰ কাউন্সেলিং ক্লাছ এটা আৰম্ভ কৰিছোঁ। আৰু তাতে কৈছোঁ যে আমি যাতে শিক্ষাটো কণ্টিনিউৱাছ প্ৰচেছত লৈ গৈ থাকোঁ। আমি গেপছ
হ'ব নিদিওঁ। 4 মাহৰ গেপছে যিহেতু তেওঁলোকক বহুতখিনি লছ কৰাব, সেই লছটো মেকআপ কৰাবৰ কাৰণে আমি অহাকালিৰ পৰাই আমাৰ একাডেমীত এটা ব্ৰিজ কোৰ্চ ক্লাছবিলাক আৰম্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তো ধন্যবাদ ছাৰক। আৰু আপোনালোকৰ ঘৰতো যদি কোনোবা ল'ৰা ছোৱালী আছে মেট্ৰিক দিয়া, তেনেহ'লে আপোনালোকে প্ৰিমিয়াৰ একাডেমীত পঠাব পাৰে। ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিটা ষ্ট্ৰীমতে তেওঁলোকক এইকেইদিন 3 মাহ ফ্ৰী কোৰ্চ দিয়া হ'ব। আৰু যদি ভাল লাগে তাত এডমিশ্যন ল'ব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।